तेरे आने से हेलो दिस इज मैं जस्ट ওলালো অফিসৰ পৰা হাই হাই ৰ'ব মই চাই দি আছোঁ দেই আপোনাৰ আছে এৰিয়া আছে আমবাৰী আৰু নুনমাটি তাতে মই আপোনাৰ বিলটো চেণ্ড কৰি চিন্তা নকৰিব খালি গমটো পাইছে আৰু ছাৰক নক'ব কথাটো আপোনাক খিনি সহায় কৰিছোঁ বুলি অ'কে অ'কে ইটছ ডান I'll see you then. Bye-bye. Hello? What? Hey, just ওলালো অফিসৰ পৰা আজি পাপা অফিস গৈছে তো কি মাও নাই কি কোৱা কেতিয়া আহিব 2 ঘণ্টামান লাগিব মই যাওঁ নেকি এই শুনাচোন আজি হ'ব নাই বস্তুটো হ'ব তুমি ৰখা না হেলমেটটো ইম্পৰ্টেণ্ট দিয়া মই কল কৰিছোঁ অ'কে আজি কোনে মাতে গৈ হেল্ল' হেল্ল' কোৱা মই বাইক চলাই আছোঁ হা প্ৰটেকশ্যন ল'ব লাগিব এইটো ল'ব লাগিব ন এই মই এতিয়া কেনেকৈ যাম বে ফাৰ্মাচীটো ল'বৰ কাৰণে এইবোৰ কিনিয়ে পোৱা নাই আগতে দেই সেইটো নহ'লে নহ'ব আচ্ছা আচ্ছা তোৰ লগতে লাগিব দেচোন এইটো নোহোৱাকৈ নকৰা নেকি আচ্ছা আচ্ছা ল'ম দিয়া আচ্ছা আচ্ছা হ'ব মই কিবা এটা কৰি আছোঁ ৰ'বা কি হ'ব এতিয়া नहीं बॉस कुछ तो करना पड़ेगा जय भोलेनाथ हे भगवान मेरे तो एल लग गए मेरे तो एल लग गए मेरे तो एल लग गए मेरे एल लग गए मेरे एल लग गए ইয়াত বহুত মানুহ চোন বে ইয়াৰ পৰা কেনেকৈ কিনিম মই নাই নাই মই ক'ৰবাত গলিৰ পৰা কিনিব লাগিব ইয়াত কোনোবা চিনাকি পালে চেছ ভাইটি অ' ভাইটি অ' দাদা এতিয়া ফাৰ্মাচী ক'ত আছে ফাৰ্মাচী সেইখনে দাদা অঁ কিবা দৰৱ লাগিছিল নেকি আপোনাক দৰৱ লাগিছিলে বন্ধচোন বন্ধ মানে খুলিবই আৰু এইখন খুলিব ন খুলিবই আৰু ঠিক আছে হেল্ল' হেল্ল' ৰ'বা কিনি আছোঁ ৰ'বা না এইটো আলু পিঁয়াজ নেকি এনেকৈ কিনিম যে মই
ৰ'বা মই হ'লে আৰু তুমি ৰখা মাতো আহিবনে ইয়াৰ পৰা ল'ম তেওঁ আহিলোঁ ক'ত যাম মা মন আছে ফোনে কৰি দিওঁ নেকি এটা নাই ফোন মাৰি দিওঁ হেল্ল' দাদা এই মা মনসা ষ্টুডিঅ' ওচৰতে মেডিকেল শ্বপ আপোনাৰ নেকি অঁ এই আহকচোন মোৰ এটা বস্তু লাগিছিলে হয় হয় আহি আছে অঁ দিয়ক ৰখি আছোঁ মই অঁ দাদা আপোনাৰ দোকান অঁ খোলক খোলক মই আছিলোঁ ফোন কৰা হয় দাদা চব পাই নহয় ইয়াতে পায়েই ন অঁ ভাইটি কি লাগে কোৱাচোন অঁ দাদা এই হেৰি এইটো কি বস্তু এইটোতো ভাইটি কাহ হ'লেই খাই অঁ মই চকলেট বুলি ভাবিলোঁ অঁ নাই নাই চকলেট অঁ এতিয়া হয় চকলেটৰ নিচিনাই চুহি চুহি খাব লাগে চুপি 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 অঁ 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 মোক মানে হেৰি লাগিছিলে আপোনাৰ এই 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 হেৰি এইটো যে এই সেইটো বস্তুটো আছে সেই বুজিছেনে এই যে মানে এইটো মানে তোমাৰ হৈছে কি প্ৰব্লেমটো কি দাদা দাদা এটা বৰষুণ দি দিয়কচোন অঁ কোনটো ফ্লেভাৰ লাগিব এই কমলা ফ্লেভাৰ দিয়ক সেইটো লোৱা কিমান হ'ল ভাইটি গ্লুকন দি খাবা বঢ়িয়া 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 দেই দাদা এই আপোনালোকে হাগিজো পায় নেকি অঁ পাই বাহ ডাবল এক্সেল চাগে ডাবল নহয় এইটো এম চাইজৰ এম চাইজ ঠাণ্ডাত অলপ ফেল হয় এনে গৰমত ফেল নাই অঁ কোৱা তোমাৰ কি লাগে তোমাৰ হৈছে কি প্ৰব্লেমটো দাদা শুনক মই কৈছোঁ অঁ কোৱা এই অলপ দূৰত থাকা দূৰত অঁ দাদা অৰ্ডাৰ এটা দিবচোন অঁ দাদা চোন কোৱা ভাইটি অঁ ল'লানে তুমি দৰৱখিনি অঁ দাদা এই কনষ্টিপেশ্যনৰ ঔষধ মই বিচাৰি আছিলোঁ অঁ তোমাৰ কনষ্টিপেশ্যন হৈছিলে হয় অঁ পিছে ল'বা দৰৱখিনি তুমি অঁ থেংক ইউ দেই ভাইটি মই মোক কৈছিলে আপোনাৰ দোকানৰ কথা দিয়া মই আপোনাক পইচাটো পিছত দি আছোঁ অঁ ঠিক আছে দিবা দিবা দাদা দাদা অঁ কনষ্টিপেশ্যন নহয় সেইটো এইটো মানে সেইটো হৌটো এইটো ওপৰ খোলক 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 আৰে এইটো অঁ সেইটোৱে অঁ হাত দিয়ক এই অঁ এইটো লাগে হয় এইটোৰ কাৰণে ইমান টেনশ্যন লৈ আছো তুমি এই দাদা গোটেই এইবোৰ কিনি পোৱা নাই এইটো আজিকালি সৰু কথা ভাইটি এইটো ফাৰ্মাচীত বিক্ৰী কৰাৰ কাৰণে দিছে তুমি লাজ কৰিব নালাগে হয় দাদা মই মানে মানুহবোৰে যে কি ভাবিব তাকে ভাবি কিনে মই ভাবাটো বাদ দিয়া নাই এইটো বিক্ৰী কৰিব অপেন দিছে এইটো লাজৰ কথা নাই বয়স এটা উপযুক্ত বয়স হ'লে এইটো ইউজ কৰিব পাৰি ন চবেই পাৰে চবেই পাৰে তাকে ময়ো ভাবোঁ এইটো কথা কিন্তু মানে ফাৰ্মাচীত আহিলেহে মানে মুখৰ পৰা কথাই নোলায় মানে এইটো লাজ নকৰিবা এইটো লাজ নকৰিবা হয় দাদা এইটো হেৰি কি ফ্লেভাৰ এইটো তোমাৰ ষ্ট্ৰবেৰী আৰু কি ভাল আৰু আছে চকলেট আছে দুইটাই ভাল নেকি বেনানা আছে এই দি দিয়ক যি যে চব দিয়কচোন ঠিক আছে, একলাই পেকিং চব দিয়ক চব দিয়ক যি ভাল
এইটো লোৱা দাদা থ্যাংক ইউ দাদা কিমান হ'ল আপোনাৰ 320 টকা 320 কয় হে ইমান দামীটো বস্তু ডিসকাউন্ট দি দিছো মই তোমাক 10% ডিসকাউন্ট কৰি কেনে এটা মই এটা আইলে তুমি মেডিসিনত 10% পাবা ঠিক আছে হয় নি আচ্ছা দাদা থ্যাংক ইউ ঠিক আছে আইবা ও ইয়েস আইছে দে আজি বলা তুমি আৰু মই বলা কৰিবলৈ যাও টাইম দেখিছা না কিমান দেৰি হৈছে হে টাইম গুনি মাৰা এই বস্তুটো মোটামুটি কিনে না আজি কেনেকে কিনিছো মই কি সংগ্ৰাম কৰি কিনিছো মই জানো বলা 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 কোট কৰিবা ছাতে নেই আছে যাও হে মাৰ গৈছে নহব এতিয়া ইমান দেৰিকে আহিছা তুমি ঐ ঐ কি হ'ব হবে হবে একেলা হবে আজি এই আজি কিমান কষ্ট কৰি মই আনিছো তুমি কি গম পাবা ইমান দেৰিকে কোনে আহি পৰিছে তোমাক আরে মোর কাম তুমি কৰি দিবা বেৰি কাম sit here you know আচ্ছা মই হক কেলে কৈছা এই সোয়া কি ফ্লেভার সাবা কি আনিছো চকলেট স্ট্রবেরি বানানা bola bola সমাবেশ নকৰো এইবিলাক টানি দিয়া হে মানুহ দেখো তুমি ঘৰত যোৱা এতিয়া হেই কি কথা কোৱা তুমি হে তোমাক দেৰিকে কোনে কৰিছে কোৱাচোন এতিয়া মা হিপালটো সৰ্বনা হৈ যাব তুমি যোৱা সৰ্বনা মই কিমান সৰ্বনা কৰি কিনে আজি এইবিলাক বস্তু আনিছো তুমি এইবিলাক ইনে ভাবিছা নেকি লেটস গো আই ডোন্ট নো শেষ মাই তুমি এই কি কৰি আছে দৰজা খোলা নাই ঐ কি কৰি আছে তই ইমান দেৰি কি মোবাইল লাগি আছ চাই দে হেৰি ৰবা কোন হে তুমি ও মিস শিল্পা মই যাও দে মই চালো মানে বস্তুটো মই নাপালো ও খুৰী নমস্কাৰ ধৰিলো আপোনাৰ মা নেকি এ ৰবা হে কোৰ ফটিজা ওলালা তুমি ও ফটিজা মানে আপুনি কৈ দিয়ক মই কিহৰ কাৰণে আছো কি কাৰণে আছো কক মা মানে তোৰ হৈছে কি আজি ইও মানে বন্ধন বেংকৰ পাইছে বন্ধন বেংক বাইদেউ বন্ধন বাইদেউ এই মাত্ৰ খুৰি কবা এই মাত্ৰ বাইদেউ কবা কি চলি আছে এইবোৰ এ বাইদেউ গৰু মাত্ৰ ভুলি যায় সৰি মানুহ মাত্ৰ ভুল হৈ যায় বাইদেউ আৰু কি হে বাইদেউ খুৰি পিছে মই মানে আজি এটা বিশেষ কাৰণৰ কাৰণে আহিছিলো বাইদেউ এটা মই একাউণ্ট খুলিবৰ কাৰণে আহিছিলো একাউণ্টটো খোলা হৈছিলে মানে আমাৰ বন্ধন বেংকৰ পৰা এটা মানে স্কিম দি আছে প্ৰতিটো মহিলা গৰাকী মানে মহিলা ধৰি লওক এখন ঘৰত যদি দুজনী যদি মহিলা থাকে তেনেকুৱা ঘৰক আমি এটা লোন দিয়া কৰিছো বিনামূল্য ধন্যবাদ দে তোমালোকৰ পৰা মোক একো লোন নালাগে পাবই আপুনি পাবো একক শুনজনী তো বহুত জানো লোনৰ কথা সাইডত আসুন সাইডত থিয় হতো আৰু শুনা মোৰ ভতিজাই হোৱা নে ভাইটিয়ে হোৱা আমাক তেনেকুৱা একো লোনচন নালাগে তুমি এতিয়া যোৱা ইয়াৰ পৰা যোৱা ঘৰমুৱা হৈ নালাগে একো ধন্যবাদ হয় বাইদেউ আপুনি শিওর একদম শিওর ঠিক আছে মিস শিল্পা বাইদেউ সাতাটো কিবা সাগে এ আমাৰ ঘৰতে যে সাপাচনি একো নাই সাতাই একো নাই যোৱা হয় বাইদেউ ধন্যবাদ আহো দেই আহো যোৱা আহো আৰু নালাগে কেতিয়ালৈকে নাহিবা দে আমাৰ তালৈকে বাইদেউ ঠিক আছে কিন্তু চৰকাৰে যেটো বস্তু বিনামূল্যে বলে না আপোনাক চাও লৈ কেনে মিস শিল্পা আপোনাৰ নাম্বাৰটো মোক দিব নেকি মই আপোনাক যদি বেলেগ স্কিম থাকিব পাৰে ধৰ 1 লাখ টকীয়া স্কিম থাকিব পাৰে দিব দিব পাৰো আমাৰ তেনেকুৱা 20 টকীয়া এটা নিউজ 20 টকীয়া লাগে ওকে মিস শিল্পা আইছে বাইদেউ কোন আছিল তেওঁ এ
নেজানো মা তোমাৰ নম্বৰ ক'ত পাইছিল নেকি আহি ঘৰ সোমাইছে মোৰ কিন্তু একদম ভাল লাগা নাই দে কথাবোৰ কাৰণ তই ছোৱালী মানুহ এজনী ঘৰত অকলে থাক দিনটো পৰত ও মা ও জানা 1 ঘণ্টা ধৰি মোক ইমান মাথাটো খাইছে ন মানে বুকি আছে কোনো মই নাজানোৱে ঠিক আছে আজি পৰা বাৰু জিতু ফুল হ'ল অচিনাকি মানুহক তো আজি পৰা একদম ঘৰত খমাব নিদিবি ঠিক আছে নিদু একদম নিদু মা মই আজি পৰা নিদুৱে কাকো খমাব নিদিও ঠিক আছে আৰু এটা স্পেচিয়েল থেংকছ মা মনসা মেডিকোজ আমাৰ ডেকাদাৰ ফাৰ্মাচীখন তাতে তেওঁ মানে প্ৰতিটো ঔষধ আৰু প্ৰতিটো সামগ্ৰী যিবিলাক মানে ফাৰ্মাচীত পোৱা যায় 10% অফ দিয়া আছে চ' তেওঁক কণ্টেক্ট কৰিব পাৰে তেওঁৰ ফোন নম্বৰ দিয়া আছে আৰু দুখীয়া ষ্টৰত তেওঁৰ ফাৰ্মাচীখন আছে সকলোৱে আহিব এণ্ড ভিজিট কৰিব এণ্ড তেখেতে ইয়াতে ব্লাড ইউৰিন আৰু কিবা কিবি টেষ্টো কৰে তো বহুত ভাল ফাৰ্মাচী এখন তাতে সেইখিনি তেওঁক কণ্টেক্ট কৰিব পাৰে ধন্যবাদ मेरे तो एल लग गए मेरे तो एल लग गए